ওলাইছে আমাৰ স্কুলবিলাকত আমি এইবাৰ যাতে অল ইণ্ডিয়া কম্পিটিশ্যনত আমাৰ ল'ৰা ছোৱালীয়ে মেডিকেল ইঞ্জিনিয়াৰিং চিট পাব পাৰে সেইকাৰণে আমি ক্লাছ 3ৰ পৰা মেথছ আৰু সায়েন্স আমি ইংৰাজীত পঢ়াবৰ কাৰণে সিদ্ধান্ত লৈছোঁ এগেইনষ্ট দ্যাট যাতে অসমীয়া মাধ্যমত ক্ষতি নহয় সেইকাৰণে দুখন নতুন পেপাৰ ভূগোল আৰু বুৰঞ্জী আমি অসমীয়া মাধ্যমত আমি ইন্ট্ৰোডিউস কৰিব খুজিছো যাতে ইটস ব্যালেন্স ইট আউট যে দুইটা যাতে ল'ৰা ছোৱালীৰ আমাৰ মাতৃভাষাটো জীয়াই থাকে লগত দে গেট the maximum benefit out of modern education social studies to nathakiব science aru maths তেওঁলোকে ইংৰাজী শিকিব আৰু ভূগোল বুৰঞ্জী যি বন হৈ গৈছিল তাক আমি ইন্ট্ৰোডিউস কৰিম আৰু তাক অসমীয়া শিকিব আগতে 5+1 পেপাৰছ আছিল নাও ইট উইল বি 6+1 কিন্তু এটলিষ্ট আমাৰ ল'ৰা ছোৱালীয়ে অসমখন বুজিব আৰু ভূগোল আমাৰ ভাৰতখন বুজিব আমাৰ বুৰঞ্জী বুজিব যোৱাকালি কেবিনেটত আমি আৰু এটা সিদ্ধান্ত লৈছিলো যে দেয়াৰ আৰ লট অফ স্কুল য'ত অকল ছোৱালীয়ে পঢ়িব পাৰে আৰু ল'ৰাই পঢ়িব পাৰে আৰু যদি আমি অসমত কম্পেয়াৰ কৰোঁ ল'ৰা অকলে পঢ়িব পৰা স্কুলৰ সংখ্যা বেছি মিনিং কি হয় মই যোৱাকালিৰ পৰা গুৱাহাটীত চাই আছিলোঁ যে নুনমাটিৰ পৰা গুৱাহাটী ক্লাবলৈকে এখনো ছোৱালী পঢ়িব পৰা স্কুল নাই সকলো টিচি স্কুলত আহিব লাগে পঢ়িবৰ কাৰণে কাৰণ আমি যদিও ছোৱালী স্কুলৰ আগত ছোৱালী বিদ্যালয় বুলি লিখি দিওঁ ল'ৰা বিদ্যালয় বুলি নিলিখো কিন্তু আচলতে গুৱাহাটীত কটন কলেজিয়েট একাডেমি তাতে অনলি ল'ৰাহে পঢ়িব পাৰে এতিয়া আমি সিদ্ধান্ত লৈছো যে সকলো ল'ৰাৰ স্কুলত ছোৱালীও এডমিশন ল'ব দ্যাট মিন্স জেন্ডাৰ বায়াস নাথাকিব অল দ্য স্কুলছ উইল বি কোএড খালি দুই এখন য'ত ছোৱালী স্ত্ৰী শিক্ষাৰ স্কুল আছে লং ট্ৰেডিশ্যন আছে দে কেন মেইনটেইন দেয়াৰ ওন আইডেন্টিটি but no boy school will maintain their identity it has to be invariably a co-ed school so এই ক্ষেত্ৰত মই ভাবো যে স্ত্ৰী শিক্ষা বা নাৰী শিক্ষা বিকাশৰ ক্ষেত্ৰত ই এটা মাইলৰ খুঁটি হ'ব নলবাৰী গৰ্ডন স্কুলত যোৱা বছৰ আমি এটা প্ৰয়োগ কৰিছিলোঁ অসমীয়া মিডিয়ামৰ স্কুলৰ লগত আমি ইংলিছ মিডিয়ামটো ইন্ট্ৰোডিউস কৰিছিলোঁ উইদাউট এবলিশিং আসামিজ মিডিয়াম আমি চাব খুজিছিলো ষ্টুডেন্টৰ ৰেসপন্স কি হয় যেতিয়া নাম ভৰ্তি হল আমি ল'ৰা ছোৱালীৰ ঘৰে ঘৰে আমাৰ শিক্ষকসকল গৈছিলে ৰিজাল্টটো এইটোৱে আছিলে যে কাখৰ দুখন প্ৰাইভেট ইংলিছ স্কুল বন্ধ হৈ গৈছিলে আৰু অসমীয়া মিডিয়ামতো স্কুলৰ ষ্টুডেন্টৰ সংখ্যা বাঢ়িছিলে ইংৰাজী স্কুলতো আমাৰ ষ্টুডেন্টৰ সংখ্যা বাঢ়িছিলে সেইকাৰণে এতিয়া আমি অসমত সিদ্ধান্ত লৈছো যে আমাৰ যিকেইখন স্কুলত বিল্ডিং আছে টিচাৰ আছে তাতে আমি ডুৱেল মিডিয়াম ইন্ট্ৰোডিউস কৰিম বোথ আসামিজ এণ্ড ইংলিছ কিন্তু সকলোতে অসমীয়া ভূগোল আৰু বুৰঞ্জী উইল বি কম্পালসৰিলি টট ইন আসামিজ যাতে আমাৰ নিজৰ কথাখিনি আমি বুজি পাম এই ধৰণে আমি শিক্ষা ব্যৱস্থাটোক নতুন ধৰণে সজাই পৰাই তুলিব খুজিছো আৰু অসমৰ হাইস্কুলসমূহক সম্পূৰ্ণ ৰূপান্তৰৰ বাবেও আমাৰ চৰকাৰে এখন বিশাল আঁচনি প্ৰস্তুত কৰাৰ কামত ব্ৰতী হৈ আছে হয়তো আমি যিকোনো সময়তে ইয়াক ঘোষণা কৰিব পাৰিম ই আমাৰ প্ল্যানিং স্টেজত আছে মোৰ বিশ্বাস যে হেলথ আৰু এডুকেশ্যন এই দুইটা সেক্টৰক আমি প্ৰাইভেট সেক্টৰে গ্ৰো কৰক বাট পাব্লিক সেক্টৰক আমি জীয়াই ৰাখিব লাগিব উই ক্যানট allow public sector to completely finish themselves আজি আমি অসমত গৌৰৱ অনুভৱ কৰোঁ যে our medical colleges our health sector is one of the best in the country অহা 5 বছৰত আমি আমাৰ এডুকেশ্যন সেক্টৰটোকো one of the best হিচাপে আমি কৰিব লাগিব and we are working on that আৰু মই বিশ্বাস কৰোঁ যে আমি আমাৰ স্পিৰিটৰ লক্ষ্যত উপনীত হ'ব পাৰিম